আপুনি আপোনাৰ হাতখন এইদৰে ওপৰলৈ উঠাব পৰা নাই, সাইডৰ ফালে এনেকৈ উঠাব পৰা নাই, বা পিছফালে এনেকৈ হাতখন যোৱা নাই, বা আপুনি মূৰ ফনিয়াবলৈ অসুবিধা হৈছে, মূৰ ফনিয়াব পৰা নাই, কাপোৰ পিন্ধিব পৰা নাই, ভাত খাওঁতে অসুবিধা হৈছে, গা ধোৱাৰ সময়ত গাত চাবোন ঘঁহোতে অসুবিধা হৈছে, বা ৰাতি শোৱাৰ সময়ত হাতত অত্যাধিক পেইন হৈছে, অৰ্থাৎ আপুনি ফ্ৰজেন শোল্ডাৰৰ সমস্যাত ভুগি আছে, তেতিয়াহ'লে মই আজি আপোনালোকৰ বাবে 4টা একদম সহজ এক্সাৰসাইজ লৈ আহিছোঁ। যি 4টা এক্সাৰসাইজ আপুনি দৈনিক ঘৰতে অভ্যাস কৰি এই ফ্ৰজেন শোল্ডাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰি সেভ কৰি লওক আৰু মোৰ সৈতে এই 4টা এক্সাৰসাইজ দৈনিক অভ্যাস কৰক। তো প্ৰথম এক্সাৰসাইজটো কৰিবলৈ আপুনি আপোনাৰ হাতৰ আঙুলিবোৰ এনেকৈ শোল্ডাৰত ৰাখিব, এলব দুটা লগাই দিব। এতিয়া আপুনি এনেকৈ ইয়াত শোল্ডাৰটো ঘূৰাব। 1 2 3 4 5 এইবাৰ এন্টি ক্লকৱাইজ ঘূৰাব। 1 2 3 4 5 ক্লকৱাইজ এন্টি ক্লকৱাইজ 5বাৰকে এটা সেট হৈ গ'ল। এইটো আপুনি দুটা সেট কৰিব লাগিব। এতিয়া আহিছো সেকেন্ড এক্সাৰসাইজটো কৰিবলৈ। সেকেন্ড এক্সাৰসাইজটো কৰিবলৈ আপুনি হাতৰ আঙুলি কেইটা এনেকৈ লক কৰিব। এতিয়া আপোনাৰ সাধ্য অনুসৰি দুইখন হাত আপুনি যিমানলৈকে উঠাব পাৰে, আপ ডাউন, আপ ডাউন, আপ ডাউন, 3, আপ ডাউন, 4, আপ ডাউন, 5। এনেকে 5বাৰকৈ এই এক্সাৰসাইজটো আপুনি দুটা সেট অভ্যাস কৰিব। এতিয়া আহিছো 3 নম্বৰ এক্সাৰসাইজটোলে। 3 নম্বৰ এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনাক এখন গামোচা লাগিব, নাইবা আপুনি চুৰ্ণি ল'ব পাৰে, নাইবা আপোনাৰ হাতত যদি বেল্ট থাকে আপুনি বেল্টটো ল'ব পাৰিব। আপোনাৰ যেনেকৈ সুবিধা হয়। আপুনি হাতখন এনেকৈ দুখন বেল্টডালত বা গামোচাখনত ধৰিব। তাৰপিছত আপুনি হাত দুখন এনেকৈ পিছফালে লৈ যাব, আকৌ আগৰ ফালে আহিব, আকৌ পিছফালে নিব, আগৰ ফালে আহিব। মই দুবাৰ দেখাই দিলোঁ। এইদৰে এইটো এক্সাৰসাইজ আপুনি 5বাৰকৈ দুটা সেট অভ্যাস কৰিব লাগিব। এতিয়া আহিছো 4 নম্বৰ এক্সাৰসাইজটোলে। 4 নম্বৰ এক্সাৰসাইজটো কৰিবলৈ আপুনি কি কৰিব লাগিব? এই গামোচাখন বা বেল্টডাল আপুনি এনেকৈ পিঠিৰ ফালে লৈ যাব লাগিব। মই পিছফালে দেখাই দিছোঁ। আপুনি এইদৰে পিছফালে লৈ যাব, পিছফালে হাতখন আনি এনেকৈ ধৰিব, তাৰপিছত এনেকৈ আপ ডাউন, আপ ডাউন, আপ ডাউন, এনেকৈ আপুনি আপ ডাউন 10বাৰ কৰিব। আকৌ হাতখন চেঞ্জ কৰি এইটো সাইডত আপ ডাউন, আপ ডাউন, আপ ডাউন, এনেকৈ এইটো এক্সাৰসাইজ সোঁ হাতত 10বাৰ, বাওঁ হাতত 10বাৰ এনেকৈ এটা সেট অভ্যাস কৰিব। এই 4টা এক্সাৰসাইজ আপুনি আজিৰ পৰাই ঘৰতে অভ্যাস কৰক। দেখিব অতি কম দিনতে আপুনি ফ্ৰজেন শোল্ডাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে। আপুনি যদি মোৰ এই ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে মোৰ পেজটোত চাবলৈ আৰম্ভ কৰিছে, তেতিয়াহ'লে পেজটোক ফলো কৰি ৰাখিব এনেকুৱা ধৰণৰ হেল্থ আৰু ফিটনেছ ৰিলেটেড ভিডিঅ' পাই থাকিবৰ বাবে। পুনৰ আন এটা ভিডিঅ'ৰ সৈতে লগ পাম।